हेलो नमस्कार दोस्तों मोरे आलम ब्लग चेनेल मैं आपलोक स्वागतम जानाइছো और आज आइছো आमार रंगेश्वरी गाँवत এটা ফুটবল খেল অনুষ্ঠিত কৰিছে और সেই খেলাটো চাব যাই আছো তো বলক মোৰ লগত আপোনালোকে খেলাটো আমি এবাৰ চাই আহো তাতে মানে অলপ সিগৰো খাই ললো কি করো খাই আছো যে ঠিক আছে বল খেলা চাই বল খেলা ফাইনাল খেলাটো কেতিয়া হ'ব নাজানা ফাইনাল খেলা কেতিয়া হ'ব দে আমি পাম ফাইনাল খেলা পাম আমি ঠিক আছে কৈ আছো যাওনি কৈ আছো ফাইনাল খেলাটো আজি চাবাই লাগব আমাৰ আমি আর বেশি দূর নাই অলপ পিছতে আমি সেই খেলার জায়গাটো পাই যাম ইতিমধ্যে আহিলে হা তোহা ক'ত গৈছিলে খেলা চাব গৈছিলে ক'ৰ টিম আহিছে তাতে বহুত দূৰ মানে ক'ৰ পুকুৰা দিয়া টোপা মাৰি মালমচা আৰু কি কালাৰ দিয়া পুকুৰা দিয়া টোপা মাৰি মালমচা কালাৰ দিয়া এই চব প্লেয়াৰ আহিছে তাতে মজা হ'ব অলপ খেলাটো চাই আজি ব্লগ তো চাই আছে খেলপথাৰ বহুম খেলপথাৰ ওপৰত দুডাল মাইক আলাই থৈ দিছে আৰু ফুচকাৰ দোকান বৰফৰ দোকান বহুত কিবা কিবি আছে বৈদ্য মানুহ চতুৰ ফালে মানুহ বা ফুচকাৰ দোকানত যাওঁ অলপ ফুচকা খাই চাওঁ আহিলোঁ মই ফুচকা খাবা আৰু আপোনালোকে যদি কেতিয়াবা আহে আমাৰ গাঁৱত এইটো ফুচকা দোকানৰ পৰা ফুচকা খাব তামাম টেষ্টি ফুচকা হয় ইয়াৰ পথাৰত অনুষ্ঠিত কৰিছে এয়া চাওক চাৰিওফালে বহুত হাজাৰ হাজাৰ মানুহ আছে খেলাটো চাব আহিছে কমিটিৰ ছেক্ৰেটাৰীৰ পৰা শুনিম এতিয়া মানে কোন পৰ্যায়ৰ খেল আছিল 17 বছৰ বয়সৰ অনুৰ্ধৰ বয়সৰ ল'ৰাৰ খেল আৰু এই খেলখন কালিৰ পৰা ষ্টাৰ্ট হৈছে আৰু এই খেলখন আমি আৰম্ভ কৰিছিলোঁ নকআউট খেলখন অনুষ্ঠিত কৰিছিল আচলতে 17 বছৰীয়া তলৰ যিবোৰ ল'ৰা সেই সকলৰ বাবে এই খেলখন অনুষ্ঠিত কৰিছিল আৰু ইয়াতে আছে কমিটিৰ সকলো মানুহবোৰ ইয়াতে আছে বহুত কিবা কিবি নিয়ম থাকে দিয়ক সেইগিলা মই নাজানো তো বলক আমি এতিয়া মানে খেলপথাৰত যাওঁ সেই দোস্ত এতিয়া মানে কৈ আছো মানে আমাৰ ইয়াতে মানে সেই ৰংগেশ্বৰী গাঁৱৰ যে আমাৰ মুক্তা ক্লাবৰ খেলুৱৈসকল আছে ইয়াতে সেই আহিছো সিহঁতৰ লগত ইহঁতৰ লগতো বহুত সময় অলপ মজা মস্তি ফূৰ্তি কৰিলোঁ আমি গোটেই মিলি আহক এতিয়া আমি লৈ যাওঁ একদম মিডিল পইণ্টত মই আছোঁ একদম ফুটবল খেলখনৰ একদম মিডিল পইণ্টত আছোঁ এয়া চাওক একদম মিডিল পইণ্ট এইটোৱে হয় খেলপথাৰৰ মিডিল পইণ্ট এইটো নতুন বল থকা হ'লে খেলি ভাল লাগিল হয় কিন্তু পুৰণা এটা বল উপায়টো নাই সেনেকেই খেলিব লাগিব আৰু পৰিৱেশটো তামাম ভাল দুয়ো দলৰ কেপ্টেইন আছে ফিল্ডৰ মাজত চাওঁ কি কয় খেলাখন মানে আজি কেনেকুৱা হ'ব খেলা ছেকেণ্ড ৰাউণ্ডৰ খেলা হৈ আছে এতিয়া তো আমাৰ ছেকেণ্ড ৰাউণ্ড এতিয়া বুৰেদিয়াৰ লগত খেলিম চাওক মানে আপোনালোকে কি ভাবিছে আজিৰ খেলাত জয়লাভ কৰিব পাৰিব না নোৱাৰে জয়লাভটো সেইটোতো আশাটো আছে জয়লাভ কৰিম বুলি বাট কি হয় খেলা হয় এতিয়া মই আৰামছে যিটো মানে কেপ্টেইন আছিল তেখেতৰ মুখৰ পৰা শুনিলোঁ এতিয়া আমি ভকুৰা দিয়াৰ কেপ্টেইন মহোদয়ৰ পৰা দুআষাৰ শুনিম আপোনালোকে এই খেলাখনত কি মানে হ'ব বিচাৰে আমি খেলখনত পৰাজিত বিচাৰিছোঁ আমি মানে আর কি যেখন জিতিব সেইখন খেলা ভাল হ'ব আর কি আপোনালোকে তাৰমানে ফুল প্ৰচেছত আহিছে যে এই আজিৰ এই মেচৰ পৰা ট্ৰফিটো লৈ যাব নেকি তেনেকুৱা আৰু মানে মনোৰঞ্জনৰ কথাটো আৰু ক'ব নোৱাৰোঁ না কাই জিতে কাই হাৰে এতিয়াতো মই ক'ব নোৱাৰোঁ না খেলৰ মাজত আচলতে খেলত কি হ'ব কোনেও ক'ব নাজানে শচীন তেণ্ডুলকাৰৰ 0 ৰাউণ্ডত আউট হৈ যাব পাৰে তো ইহানো কোন চাই থাকি খেলখন কি হয় আৰু এনেকৈ এটা গ'ল হৈ গ'ল ৰংগেশ্বৰী মুকুতা ক্লাবৰ খেলুৱৈসকলে এটা গ'ল দি দিলে ভকুৰা দিয়া টিমক খেলখনত আৰু অলপ ভাল লাগিব তাৰমানে এইখন খেলৰ পিছতে বোলে ৰাইজৰ মনোৰঞ্জনৰ বাবে এটা নৃত্য দিব সেইটো আপোনালোকক দেখাম খেলা শেষ হ'ল আৰু এই চাওক নৃত্য গোষ্ঠী আহি মঞ্চত সাজু আৰু এতিয়া নাচিব চাওক गजरा बाल में गजरा बिंदिया जो लगाई रे देख के मेरी मस्त जवानी चंदा भी शर्माए मेरी चादर उड़ उड़ जाए मेरी चादर उड़ उड़ जाए चल
বঢ়িয়া এনেকে ইজনৰ পিছত সিজন মানে নাচি থাকিল কেইটামান নৃত্য গ'ল তাৰ পিছত মানে মই কেমেৰা কৰি আছিলোঁ মানে ব্লগ বনাবলৈ নে ভিডিঅ'টো বনাবলৈ কেমেৰা কৰি আছিলোঁ কিন্তু মোক তাৰ পৰা একজনে আহি মানে থাপ মাৰি ধৰিলে আৰু ক'ল তয়ো বোলে ডেন্স কৰিব লাগে এতিয়া কি কৰোঁ মই বুঢ়া মানুহটো মই অলপ নাচিলোঁ চাওক আপোনালোকে কেনেকুৱা পায় সেই ৰস্ত অলপ ময়ো নাছিলোঁ এইখন খেলত চাব আহি তাৰমানে নহয় নানাছিলে মানে মানুহে বেয়া পায় সেইকাৰণে অলপ নাছিলোঁ কিন্তু নোকোলা এতিয়া নাচা বৰ ভাগৰ লাগিছে অ' তাৰপিছতে চাওক এনেকুৱা বম বৰষুণ আহিল ফাইনেল খেলা এটা চাবই নললোঁ ফাইনেল খেলাৰ আগতে বম বৰষুণ আহিল আৰু মানুহ চব ঘৰৰ ভিতৰত সোমাই আছে কিবা হয় ফাইনেল খেলাত কিবা হয় ৰিজাল্টটো দিব নোৱাৰিলোঁ বল খেলা চাই আহি ঘৰ পালোঁ আৰু ভিডিঅ'টো চাই কেনে লাগিছে এইটো কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলটোত নতুন আপুনি তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে ইমানতে এৰিছোঁ টাটা বাই বাই